মোৰ যেটো এক্সিডেন্ট হৈছিল মই যা বাছিলো সেইটোৱে ধন্যবাদ দিছো ভগৱানক ফ্ৰেকচাৰ হৈছে বহুত টেষ্ট গ'ল আৰু মোৰ মোবাইলটো উফৰি গৈ বহুত দূৰত পৰি গ'ল ভয় লাগি আছে কিবা ৰিপৰ্ট আহে কিবা কয় ডক্টৰে সেই এক্সিডেন্টত মই কোনোমতে বাছিলো মোৰ এক্সিডেন্টটো কেনেকৈ হৈছিল ক'ত হৈছিল আমি গৈছিলো এখন এচি গাড়ীত মানে মালটনা গাড়ী এখনত গৈছিলো মই ইমাৰ্জেঞ্চিত আহি দেখুৱাবলগীয়া হ'ল সো হেল্ল গাইজ কি খবৰ আপোনালোকৰ নিশ্চয় ভালে আৰু আপোনালোক সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু এতিয়া আহি আছো মই চিভিললৈ অলপ দিনৰ আগত মানে মোৰ এটা এক্সিডেন্ট হৈছিলে এক্সিডেন্টত মই চিভিলত দেখুৱাইছিলো কিন্তু মানে মোৰ তাৰ ৰিপৰ্টটো যেটো আহিলে মানে এক্সৰে কৰিছিলো তাত আহিলে মোৰ ফ্ৰেকচাৰ হৈছে আৰু কি ফ্ৰেকচাৰ হৈছে মোৰ এক্সিডেন্টটো কেনেকৈ হৈছিলে ক'ত হৈছিলে সকলোবোৰ আপোনালোকক কম আৰু মোৰ লগত আহিছে ভাইটি এফালে খুৰা ল'ৰাটো আৰু মই এতিয়া চিভিল আহি আছোঁ এতিয়া দেৰি হৈছে অলপ আমাৰ সেইবাবে আমি এতিয়া পটাপটি যাওঁ চিভিলৰ পৰা আহি আপোনালোকক কৈ আছোঁ মোৰ কি হৈছিলে কেনেকৈ হৈছিলে ক'ত দুখ পাইছিলোঁ মানে যেনে মোৰ যেটো এক্সিডেন্ট হৈছিলে মই যা বাছিলো সেইটোৱে ধন্যবাদ দিছোঁ ভগৱানক আপোনালোকে ভিডিঅ'টো চাই থাকক এতিয়া আহিছোঁ মই চিভিললৈ গাইজ এতিয়া আহি পালোহি চিভিল আৰু এতিয়া পটাপটি যাওঁ দেখুৱাই লওঁগৈ অলপ ভয় লাগিছে যিহেতু আগতীয়াকৈ দেখুৱাইছিলোঁ ফ্ৰেকচাৰ হৈছিলে বুলি কৈছিলে আকৌ এতিয়া দেখুৱাবলৈ আহিছোঁ ভয় লাগি আছে কিবা ৰিপৰ্ট আহে কিবা কয় ডক্টৰে তাকে ভয় লাগি আছে আৰু এইখন আছে শ্ৰী শ্ৰী পীতাম্বৰদেৱ গোস্বামী জিলা চিকিৎসালয় মাজুলী আৰু এতিয়া কাউণ্টাৰত গ'লোঁ টিকেটটো কাটি ল'বলৈ গাইজ টিকট কাটি এতিয়া ডক্টৰক দেখুৱাবলৈ গৈছিলোঁ কিন্তু ডক্টৰ নাই বোলে এতিয়া পাইছে 12:30 বজাত 1:30 বজাতহে আহিব মানে ডক্টৰ এতিয়া নাই 1:30 বজাত আহিব বুলি কৈছে এতিয়া পাইছে 12:30 এঘণ্টা ইয়াতে এনেই থাকিব লাগিব নহ'লে উপায় নাই একেবাৰে দেখুৱাইহে যাম আজি তো গাইজ এতিয়া চিভিলৰ পৰা ওলালোঁ বতৰটো একেবাৰে ভাল নহয় আৰু আমি চিভিলত থাকোঁতে বতাহ বৰষুণ দি আছিলে আৰু এতিয়ানো বৰষুণ আহোঁ কৰি আছে আমি তিতিবই লাগিব চাগে চিভিলত এটা ঘটনা হ'ল মোৰ লগত মানে ডক্টৰ ডক্টৰৰ কাৰণে মই 1.5 ঘণ্টামান ৰ'লোঁ কিন্তু ডক্টৰ নাই পিছত সেই ৰুমটোত তলা লগাই থোৱা আছে আৰু মই ইমাৰ্জেঞ্চিত আহি দেখুৱাবলগীয়া হ'ল আৰু ইমাৰ্জেঞ্চিত সোধাত ক'লে যে বোলে তেখেত নাই আজি ডিউটি নাই কালি নাইট ডিউটি আছিলে তেনেকৈ ক'লে আৰু তাৰপিছত তেখেতৰ ডিউটি কেতিয়া আছে হস্পিটেলত মই সোধাত তেওঁলোকে নাজানো বুলি কৈছে আৰু তেতিয়া মই তেখেতৰ লগত সুধিলোঁ আপোনালোকৰ একো লিষ্ট নাই নি বা কেতিয়া কাৰ ডিউটি আছে বোলে আছে তেনেকৈ ক'লে আকৌ তেওঁলোকে পিছত ক'লে যে ডিউটি থাকিলেও নহ'ব যে বোলে কেতিয়াবা ডিউটি সলাই লয় আৰু এতিয়া ভাইটি আৰু মই আহিলোঁ চাহ একাপ খাবলৈ বেলেগ বস্তু খাবলৈ আমাৰ মনো যোৱা নাছিলে সেইবাবে চাহ একাপ খাবলৈ আহিছোঁ আৰু ইয়াত বহুত হুলস্থুল হৈছিলে সেইবাবে এই ভিডিঅ'টো ভইচ অভাৰ ঘৰত দিবলগীয়া হৈছে আৰু আমি দুটা এতিয়া চাহ খালোঁ চাহ খাই এতিয়া আহিলোঁ আকৌ বেংকলৈ মোৰ পাছবুকখন আপ টু ডেট কৰিবলগীয়া আছিলে মানে বহুত দিন হ'ল আপ টু ডেট নকৰা আৰু মায়ে মিঠাতেলো নিবলৈ কৈ পঠিয়াইছিল মিঠাতেলো লৈ ল'লোঁ তো গাইজ এতিয়া ঘৰলৈ আহি আছোঁ এইফালে চিমচিমকৈ বৰষুণো দি আহিছে ভাবিছিলোঁ ঘৰত পামগৈ বৰষুণত নিতিতাকে কিন্তু বৰষুণত তিতিবলগীয়া হ'ল গা বেয়া নহ'লেই হয় চৰ্দি তৰ্দি নহ'লেই হয় আৰু এতিয়া ঘৰলৈ আহি আছোঁ আৰু অকণমান ৱেইট কৰক আপোনালোকক কৈ আছোঁ মোৰ লগত কি হৈছিলে কেনেকৈ এক্সিডেণ্টটো হৈছিলে কি হৈছিলে ক'ত দুখ পাইছিলোঁ সকলো কৈ আছোঁ তো গাইজ এতিয়া আহি পালোহি ঘৰ পাই মই গা পা ধুই ল'লোঁ যিহেতু চিভিলৰ পৰা আহিছিলোঁ সেইবাবে গা পা ধুই ল'লোঁ আৰু এতিয়া ক'বলৈ ওলাইছোঁ মই মেইন কথাটো মানে সেই এক্সিডেণ্টৰ কথাটো এক্সিডেণ্টটো আজিৰ পৰা প্ৰায় 2 মাহমানৰ আগতে অৰ্থাৎ বহাগ বিহুৰ আগৰে কথা হয় আমাৰ বিহু টিমটোক ডেকাচাং ৰিজৰ্টখনলৈ মাতিছিল সন্ধিয়া আৰু সেই বিহু টিমটোত ময়ো গৈছিলোঁ কিন্তু বিহু সাজত যোৱা নাছিলোঁ তেতিয়া মই চাবৰ বাবেহে গৈছিলোঁ আমি গৈছিলোঁ এখন এচি গাড়ীত মানে মালটনা গাড়ী এখনত গৈছিলোঁ আৰু আমাৰ ইয়াত যিহেতু বাঁহগছ ঢেৰ আছে আমি ডেকাচাঙলৈ যোৱা 2 দিনমানৰ আগত খুব বতাহ বৰষুণ হৈছিল হয়তো তেতিয়াই চাগে সেই বাঁহ গছডাল তললৈ হালি আছিল সেই বাঁহডালত লাগি মোৰ এক্সিডেণ্টটো হৈছিলে যিহেতু মই ওখ আছিলোঁ গাড়ীখনত উঠি যাওঁতে মোৰ মানে আগফালে বাঁহডাল আছিলে আৰু বাঁহডাল আহি ডাইৰেক্ট নাকত লাগি গ'ল নাকত লগাৰ পিছত মোৰ নাকৰ পৰা বহুত তেজ গ'ল আৰু মোৰ মোবাইলটো উফৰি গৈ বহুত দূৰত পৰি গ'ল যিহেতু মোবাইলটো মোৰ হাতত আছিলে আৰু মোবাইলটো মানে টাচ প্লেটখন ভাগি গ'ল ডিছপ্লেখন নাভাগিলে বাৰু টাচ প্লেটখন ভাগি গ'ল আৰু মোৰ মানে তেজ ইমানেই গ'ল যাতে মই তেজ দেখি অচেতন হৈ গ'লোঁ মানুহটো আজি যিজন ভাইটি মোৰ লগত গৈছিলে সি গামোচাখন দিলে আৰু সেই গামোচাখনে মানে মোৰ তেজখিনি মোহাৰি দিলে আৰু গোটেই বগা গামোচাখন ৰঙা হৈ গ'ল তেজে আৰু বেছিকৈ মোৰ তেজখিনি দেখিয়ে মূৰ ঘূৰাই গ'ল তাৰপিছত সকলোৱে তেনেকৈ ভবা নাছিলে যে মোৰ নাকটো ফ্ৰেকচাৰ হ'ব আৰু সকলোৱে কৈছিল যে এয়া ভাগিলেও এনেদৰে তেজ ওলাই বুলি কয় সকলো বিহু সাজত গৈছিলে মোকনো চিভিললৈ কোনে নিব মই কৈছিলোঁ বাৰু 2জন মানুহক কিন্তু সিহঁতে হেলমেট নিয়া নাছিল আৰু সেই হেলমেট নিনিলে পুলিচে ধৰিব বুলি সিহঁতে নিনিলে মোক তেতিয়া মোৰ নাকটো বহুত বিষাইছিল তথাপিও মই বেলেগক ইমান কোৱা নাছিলোঁ যিহেতু সকলো বিহু সাজত গৈছিলে সিহঁতৰ লগতে গ'লোঁ সিহঁতে বিহু নাচি মেলি আহিলে আৰু ৰাতি আহি মই মাক ক'লোঁ মায়ে কিন্তু বহুত ভয় খাইছিল যিহেতু গামোচাখনত বহুত তেজ লাগিছিল সেই গামোচাখন ফটো মাৰি অনা হৈছিল আৰু মায়ে তেজখিনি দেখি মাৰো মূৰ ঘূৰাই গৈছিল আৰু পিছদিনাখনিয়ে মই চিভিল গ'লোঁ আৰু চিভিলত গৈ মই দেখুৱালোঁ আৰু ডক্টৰে এক্সৰে কৰিবলৈ দিলে এক্সৰে কৰিলোঁ আৰু ৰিপৰ্টটো বোলে পিছদিনাখনিয়ে দিম বুলি ক'লে আৰু লগতে তেতিয়া মোক বিষৰ ইনজেকশ্যন 2টামান দিলে আৰু পিলছ দিলে সেয়া খালোঁ আৰু মই 2 দিনমানলৈকে ভাল পাইছিলোঁ আৰু ৰিপৰ্টটো 2 দিনমানলৈকে দিয়া নাছিল তাৰ পাছদিনাখনি আছিল মানে শনিবাৰ আৰু সোমবাৰে মই ৰিপৰ্টটো আনিবলৈ ক'লোঁ আৰু ডক্টৰে ক'লে যে মোৰ ফ্ৰেকচাৰ হৈছে নাকটো তেতিয়া মোৰ মানে জিও উৰি গৈছিল সঁচা কথা কৈছোঁ মোৰ বহুত ভয় লাগিছিল কি হ'ব আজিলৈকে মোৰ তেনেকুৱা একো ডাঙৰ ঘটনা হোৱা নাই আৰু তেতিয়া মোৰ বহুত ভয় লাগিছিল চকু পানী ওলাই গৈছিল
আৰু ডক্টৰজনে ক'লে যে একো টেনশ্যন ল'ব নালাগে বোলে, ভাল হৈ যাব নিজে, তেনেকৈ ক'লে। আৰু ময়ো তেতিয়া অলপ সাহস পালোঁ, তেনেকৈ ঘৰলৈ আহিলোঁ। আৰু তেতিয়া মই ডক্টৰজনক সুধিছিলোঁ আৰু মই কিবা কৰিব লাগিব নেকি, কিবা দৰৱ দিব নেকি, বেজি দিব নেকি, বাৰু ক'ৰবাত যাব লাগিব নেকি, অপাৰেশ্যন কৰিব লাগিব নেকি, মই বহুত কথাই ডক্টৰজনক সুধিছিলোঁ। ভয় লাগি আছিল যিহেতু সেইবাবে বহুত কথাই সুধিছিলোঁ। আৰু ডক্টৰজনে ক'লে যে একো কৰিব নালাগে, নিজেই ভাল হৈ যাব, নাকটো অলপ ফাট মেলিছে বুলি ক'লে। অৱশ্যে মই চিভিলৰ পৰা অহা 2 দিন মোৰ অলপকৈ তেজ ওলাইছিল নাকৰ পৰা, তথাপিও মই ভালেই আছিলোঁ, মানে নাকটো তাৰ পিছৰ পৰা একো বিষোৱা নাছিল। এইকেইদিন মই অলপমান প্ৰব্লেম পাইছোঁ, মানে নাকটো অলপ মানে বেকা হৈ যোৱা নিচিনা পাইছোঁ, অলপ ভাঁজ এটা লৈ গৈছে। তাৰ লগতে মোৰ এই বাওঁ চাইডে কাণখনত এটা আৱাজ আহি থাকে হু হুকৈ। অৱশ্যে মই কমলাবাৰী চিভিল গৈছিলোঁ কালি, তাত কৈছে যে বোলে কাণৰ ডক্টৰ নাই, তুমি বোলে গড়মূৰতে দেখুৱাবা। মই আগত য'ত দেখিছিলোঁ তাতে দেখুৱাবলৈ ক'লে। আৰু আজি আহি মই গড়মূৰ গ'লোঁ, আজি এয়া মোৰ লগত হ'ল, আপোনালোকক ক'লোৱে অৱশ্যে অলপ আগত। আৰু এতিয়া ভাবিছোঁ মই আৰু ইয়াত নেদেখাওঁ, যোৰহাটত এবাৰ ভালদৰে দেখুৱাই ল'ব লাগিব ডক্টৰৰ লগত। ফ্ৰেকচাৰ হ'ল বুলি যেন ক'লে, সেইটো কথা শুনি মোৰ বহুত ভয় লাগি আছে। যিহেতু যোৰহাটত খুৰাৰ ঘৰ আছে, খুৰাৰ ঘৰলৈ যাব লাগিব, খুৰাৰ ঘৰত থাকি ট্ৰিটমেণ্ট কৰিব লাগিব। চাই লওঁ কি হয়গৈ। চ' আজি ভিডিঅ'টো ইমানেই আছিল, আৰু দীঘল নকৰোঁ, অৱশ্যে অলপ দীঘল হৈছে। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু যিসকল নতুনকৈ চেনেলটোলৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ বাই।